हेलो एभ्रिवान আজি মই কথা পাতিম আমাৰ শৰীৰৰ বিশেষ এটা অংগ কিডনি। এই কিডনিক আমি কেনেকৈ সুস্থ ৰাখিম বা ভাল ৰাখিম তো ইয়াৰ আজি আমি কিছুমান উপায় দাঙি ধৰিম আপোনালোকৰ ওচৰত। তো ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। ইয়াৰ নাম্বাৰ 1 বেছিকৈ ঔষধ নাখাব। কিবা এটা কাৰণতে বেমাৰ হোৱাৰ লগে লগে যে আপুনি ঔষধ খাই দিব এইটো কিন্তু নকৰিব। ইয়াৰ ফলত আপোনাৰ কিডনি অসুস্থ হৈ যাব পাৰে। সময় বহুত আছে বুলি যে আপুনি ৰাতি ভালদৰে টোপনি নাযাব, খাদ্য খোৱাৰ সময় অনিয়ম কৰিব, খাদ্য টাইমমতে নাখাব, এইটো নকৰিব। পানী বেছিকৈ খাব। বিষৰ টেবলেট বা পেইন কিলাৰ নাখাব। ইয়াৰ এটা টেবলেটে আপোনাৰ কিডনি নষ্ট কৰি দিব পাৰে। আৰু এটা বিশেষ এটা কথা যে বিষৰ টেবলেটেই নহয়, এইটো হ'ব পাৰে ভিটামিনৰ ঔষধ বা গেছৰ ঔষধ। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এটা ঔষধো নাখাব। নাম্বাৰ 2 হাইপাৰটেনশ্যন বা হাই ব্লাড প্ৰেছাৰ থকা ৰোগীসকলে ডক্টৰৰ পৰামৰ্শ লৈ নিয়মিতভাৱে ঔষধ খাই থাকিব। কিয়নো আমাৰ দেহত কিডনি নষ্ট হোৱাৰ বিশেষ এটা কাৰণ এই হাইপাৰটেনশ্যন বা হাই ব্লাড প্ৰেছাৰ। হাই ব্লাড প্ৰেছাৰ থকা ৰোগীসকলে প্ৰেছাৰ যদি কমি যায় তেতিয়াহ'লে নিজে নিজে ঔষধ খোৱা এৰি দিয়ে, বাবে যে প্ৰেছাৰ ল' হৈ যাব, এইটো কিন্তু সঠিক নহয়। ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰে যদি কয় এৰি দিবলৈ তেতিয়াহ'লে এৰিব আৰু আপোনাৰ প্ৰেছাৰ নিয়ন্ত্ৰিত থাকিবলৈ ঔষধ দিব। ঠিক তেনেকৈ চুগাৰ থকা পেচেণ্টেও ডক্টৰৰ পৰামৰ্শ লৈ নিয়মিতভাৱে ঔষধ খাই থাকিব। আমাৰ দেহত কিডনি নষ্ট হোৱাৰ বিশেষ কাৰণ এই হাইপাৰটেনশ্যন বা চুগাৰ। গতিকে চিকিৎসকৰ পৰামৰ্শ লৈ নিয়মিতভাৱে ঔষধ খাই থাকিব। নাম্বাৰ 3 পানী বেছিকৈ খাব। সিমানো নহয় যে গোটেই দিনত পানীয়েই খাই থাকিব। আপুনি যদি সুস্থ বা পৰিশ্ৰম কৰি আছে তেতিয়াহ'লে এদিনত 4 পৰা 5 লিটাৰ পানী খাব। আৰু যদি আপুনি একো পৰিশ্ৰম নকৰে, আপোনাৰ শৰীৰ সুস্থ, তেতিয়াহ'লে আপুনি 2 পৰা 3 লিটাৰ পানী খাব। আৰু অতিৰিক্ত তেলজাতীয় খাদ্য নাখাব। আৰু খাদ্য তালিকাত শাক পাচলি, ফল মূল ইত্যাদি ৰাখিব। ধূমপান নকৰিব, মদ নাখাব। ইয়াৰ ফলতো আপোনাৰ কিডনি অসুস্থ হৈ যাব পাৰে, কিডনি নষ্ট হৈ যাব পাৰে। তো থেংক ইউ। আকৌ লগ পাম। টেক কেয়াৰ।